স্যার আপুনি 7 বছর ধরে একো ভালদৰে খোৱা লোৱা কৰা নাই। এনেকে হলে স্যার আপোনাৰ বেমাৰ হোৱাটো খাটাং। এই 7 বছৰ মই বহুত কষ্ট কৰিলো, বেমাৰ নোহোৱা নহয়। আৰু কেইঘণ্টামান কষ্ট কৰিব লাগে মই। সেই কষ্টত যদি মই উপনীত হ'ব পাওঁ, মই সফল হ'ম। ইউ আৰ গ্ৰেট স্যার। এসিস্ট্যান্ট মোক তাৰ পৰা তাত আনি দিয়াচোন। ৰ'ব স্যার, এয়া লওক স্যার। দিয়া আৰু কেইমিনিটমান মোৰ এক্সপেৰিমেণ্টত যদি সফল হওঁ, মোৰ 7 বছৰৰ কষ্টৰ ফল পাম। এসিস্ট্যান্ট ইয়াৰ ভৰিৰ নটটো টাইট কৰি দিয়াচোন, মই এবাৰ মুতি আহোঁ। দিওঁ ৰ'ব স্যাৰ। ছাৰেও এইটো কি বান্দৰৰ দৰে ৰবট বনাইছে। ইয়াৰ মুখখন দেখোন বান্দৰতকৈও 7 ভাগ। নটটো টাইট কৰি থওঁ, নহ'লে ছাৰে আহি মোক গালি দিব। কি তই মোক বান্দৰ বুলি কৈছ? এই আলো তই পালিনে মজা এতিয়া কুকুৰ। মোক বান্দৰ বুলি কৈছিলি তই, এতিয়া নিজেই বান্দৰ হৈ টিঙৰ ওপৰত বহি থাক। ঐ মৰিলো, ইমান জোৰেৰে লাত মাৰিছে ঐ ৰবটটোই। মোক বচোৱা ঐ ছাৰ। মাই মোৰ হাৰাই ভাঙছে কিজানি। ছাৰ মোক বচোৱা হে। চাল্লা কুকুৰ, পালিনে মজা এতিয়া তই। আইও মৰিলো, কি বদমাছ ৰবট। বিনা কাৰণত মোক লাত মাৰি দিলে। মই উঠবা পাৰা নাই। ছাৰ মোক সহায় কৰক। কি কৰি তই কুকুৰ? তোক মই বিনা কাৰণত লাত মাৰিছো? ইবাৰতো তোক মই পালে মাৰদাৰেই কৰি দিম। চাল্লা চিনি পোৱা নাই তোক পইণ্টটো। এই মূৰ্খ এছিষ্টেণ্ট আগত গেল, ইতে দেখোন এটি আছিলে। ছাৰ মই ইয়াত আছো। ওপৰত দেখি চাক। কুকুৰ, তই তাতে কি কৰি আছ? তোৰ কাম মন নাই নেকি? ইয়াৰ বান্দৰ নেকি তই? নহয় হে ছাৰ, আপোনাৰ ৰবটটোৱে মোক লাঠি মাৰি দিছে। তাৰ ফলতে মই এই টিঙৰ ওপৰত বাজি গৈছো। এতিয়া মোক নামাও। মোক উল্লু বুলি ভাবিছ নেকি? নিজেই নাম তই। ৰবটে বোলে লাঠি মাৰিব, ৰবটটো মোৰ কমপ্লিটেই হোৱা নাই। পাগল কৰি দিব এইটো। নিজে নাম, নহ'লে চাকৰিৰ পৰা খানা খাবি। দিয়ক ছাৰ, হ'ব দিয়ক। মৰিলো, মই কেনেকৈ নামিম? নামবাই লাগবচোন কিবাকে, নহ'লে মই চাকৰিৰ পৰা খানা খাব লাগব। নামাই ভাল দে। বৈনীৰ পুতাক, এই ৰবটে বৰ জোৰত লাঠি মাৰিলো। এই কুকুৰটোক মই কেতিয়াবা পালি, তাক তো মই ভাঙেই পেলাম। এই এছিষ্টেণ্টটোৰ একো কাম নাই, ইয়াক বিশ্বাস কৰিব নোৱাৰি। নিজেই ৰাতটো টাইট কৰিব লাগিল মই। এতিয়া দেখোন বৰ আন্ধাৰ পাব হৈছে ভাই। বাহিৰতে লৈ যাওঁ দে ৰবটটো। মানুহৰ মাজত মানুহে দেখিব মই যে কিমান ভাল ৰবট বনাওঁ। দে বাহিৰত লৈ যাব ভাল ৰবটটা। কিন্তু কেনেকে লৈ যাওঁ? বৰ ওজন হ'ব দেখোন। নাই কিবা কৰে হ'লেও টানি চেঁচুৰি হ'লেও লৈ যাব লাগিব। কাৰণ এতিয়া বৰ আন্ধাৰ, যদি কিবা কিবি ভুল যদি নট লগোৱা যায়, ৰবট নহয়, কিবা বেলেগে হৈ যাব। ছাৰ আহিলো দিয়ক। কি হ'ল এছিষ্টেণ্ট, তই দেখোন বেলেগ ৰূপত। ছাৰ আপুনি দেখোন গমেই পায়। দে হ'ব দে। ছাৰ ৰবটটো ৰেডি হ'ল না? ভাই তাহাঁতে দেখোন কিবা ৰবটৰ কথা কৈ আছে। আচোন যাই এবাৰ চাওঁ তাতে কি চলি আছে। বল আৰু অলপ কাম আছে। হ'লে আৰু কিছু সময় আছে। মাই ৰবট ইজ ৰেডি। কি ৰবট বনাইছে? কেনেবা ৰবট বনাইছে চাওঁচোন বাৰু। হ'ল নেকি ছাৰ? ৰবট দাউৰা। অলপ দূৰে পৰা চাওঁছো। বল এই দূৰে পৰা চাওঁছো। ৰবট তাই এখন সঁচাই হৈছে ভাই। কি আচল বস্তু বনাইছে? ভালেই হৈছে দে, আমাৰ জাগাখনেৰে অলপমান উন্নতি হ'ব। উন্নতি নহয়, নাম হ'ব নাম। সেইটোৱেই। বা ছাৰ, ইচোন দৌৰিছে। ইউ আৰ গ্ৰেট ছাৰ। তুমি ঠিকেই কৈছা। ৰবট নাচ। কুকুৰ, তই মোক কি হিজিৰা পাইছ নেকি? ৰ তোক দেখাই আছো বাপ তাকে। কেনেই পালি কুকুৰটো এতিয়া? মত তই তাতে। মোক নাচ পাৰিছিলি কুকুৰ? মই হিজিৰা নেকি? মত তই তাতে। মোক মোৰ ৰবট তাই কিয় মাৰিলো? মই কি কৰিছিলো? মোক কোনোবা বচা। বৰ দুখ পাইছো। কোনোবা আছ নেকি? মোক উঠাই দে। এই মানুহটোৰ কি হ'ল? সি দাম পৰি আছে, তাক কোনে মাৰিছে? কাকা ৰচোন, মই তাৰ ওচৰৰ পৰা আহো ৰ। দে পাপা যা, ময়ো ঘৰতে যাওঁ যা। দে কাকা তই যা। দাদা আপোনাক এনেকে কোনে মাৰিছে? প্ৰথমতে মই উঠাই আছো পাপা।
দিওঁ ৰ দে কাকা এতিয়া ক তই কোনে আসছে ও বাপা তোর পিছফালে এটা রোবট রখে আছে সেই তুই মোক মারছে তাক মই বানাইছো মোর বনতে কিবা ভুল হইছে জানি তাক মারগে যা তাক মারলে একো নহয় তাক ভাঙবা লাগবো যা ভাঙে দে তোর হাত খান বড় তুমি যা তোর হাত খান ভাঙে যাব তার নটছত তো কোলে যাব যা তাক মার ভাঙে ফেলা তাক দে কাকা তই ঠিকেই কৈছ তাক মই মাৰে তাৰ তাপিয়াত ফুলাবাৰী সোমাই দিয়ে ফেলে তাৰ পেটত মাৰি মই তাৰ গুড় পানী চব ওলাই দিম মই তাক টেনশ্যন ল'ব নালাগে তই দে বাপা যা অল দ্য বেস্ট বাঁচা থাকলে পাব যা কি কাকা কি কৈছ তই এইগিলা কিয় মই বাচি নাথাকিম এনে কৈছো যা তাক মারবা নাপা ভাঙে ফেলা তাক ঠিকেই কৈছ তই তাক মাৰাই ভাল মানে ভাঙে পেলোৱাই ভাল তাক দে ভাঙে পেলাও দে তাক মই ও স্যার বলে ঠিক আছে না কুকুৰ তই সেই বুঢ়া মানুহটোক কিয় মাৰিছ ও আসো দে ওই বান্দৰৰ দৰে দেখা যা মানুহ তই কোন কি কলি তই মোক বান্দৰৰ দৰে দেখা যা মানুহ বুলি কলি তই মোক তই এইয়া ল আইও মল্লু মাৰ হাত কাম ভাঙিল লাগে জানি আইও এটা কি বস্তু চাল্লা বান্দৰ তই মোক মাৰবাইছিলি কিবা কৈ ল আইও বাই ও ভাই আমি এর পরে পড়বাই ভালো যাও নলি ই আমাকে ওই তার ধরে উড়ে দিব আকাশের উপরে ও স্যার আমি এর পরে পড়বাই ভাল নলি ই আমাকে ওই আকাশের উপরে করে তুলে দিব আমাকে না তো ঠিকই কইছো জো আমি হিমালয় পর্বতে যাই ভাল নলি পুলিশে আমাকে এই মানুষ মারা ক্ষেত্রত লয়ে যাব তো গাইস ভিডিওটো যদি ভাল লাগছে লাইক শেয়ার আর সাবস্ক্রাইব করে দিব মোর নাম হইছে রোবট 2.2 মাইন্ডেড এন্ড বাই দোস্ত ভিডিওটো দিবলে হল উপায় নাই আপোনালোকক যদি নেক্সট পাৰ্ট লাগে মোক কমেণ্ট কৰি ক'ব মই বনাই দিম ওকে বাই